আজি আকৌ আহিলোঁ ভিডিঅ' মাজলৈ ভাবিলোঁ আপোনালোকৰ খা খবৰ লওঁ আৰু মোৰো খা খবৰ আপোনালোকক জনাই থৈ যাওঁ বুলি এতিয়া মই আহিছোঁ কাপোৰ মেলিবলৈ বুলি আজি বতৰটো অকণমান গুমুঠা বৰ গুপগুপনি গৰম এটা উঠি আছে নহয়নে বাৰু আপোনালোকৰ ফালেনো কেনেকুৱা কমেণ্ট কৰি জনাব আৰু মই এইফালে গৰুৰ কাৰণে দানাও বনাই থৈ গৈছিলোঁ মানে এতিয়া আহি চাইছোঁহি হৈছে নাই বাৰু গৰু দানা বনালোঁ ইটো সিটো কাম কৰি পিনে আহি আছোঁ দেখিলোঁ নবৌ আহিছে কাম কৰিবলৈ বুলি তাকে নবৌকো ক'লোঁ যে আপুনি আমাৰ ৰুমটোকে অকণমান চাফা কৰি দিয়ক এইফালে নবৌ চাফা কৰিবৰ কাৰণে যা যোগাৰ কৰি লৈছে নবৌৱে কৈছে মোক মই আহিলে অকল তই এইবিলাক কামকে কৰিব দিয় মানে এইবিলাক কাম মইতো নোৱাৰোঁ কৰিবলৈ সেইকাৰণে নবৌকে কৰিবলৈ কওঁ নবৌৱে আৰু ইটো বকি পিনে কাম কৰিব লৈছে মোক কৈছে কি তই ঝাৰুটো লৈ যা বাহিৰৰ পৰা বুলি মই আহিলোঁ এতিয়া বাহিৰলৈ ঝাৰু নিবলৈ বুলি এয়া মই ঝাৰু লৈ গৈছোঁ আৰু আমাৰ জেকমেক্সক এবাৰ চাই থৈ গ'লোঁ কিনো কৰিছে সিহঁতি এতিয়া মই ঝাৰু লৈ পিনে গৈ আছোঁ আৰু এটা কথা কি জানে আপোনালোকে যেতিয়া ঘৰ চৰ লেতেৰা হয় বা চাহ তাহ খাবলৈ একো নাথাকে সেইদিনাখন কিন্তু আলহীও বহুত আহে আপোনালোকৰ পিছে তেনেকুৱা হয় নহয় কমেণ্ট কৰি জনাবচোন মোৰ কিন্তু তেনেকুৱা হয় প্ৰায় তেনেকুৱা হয় আকৌ এইফালে নবৌক ক'লোঁ কি আমাৰ মানে ধান ৰ'দত দিবলৈ আছিলে নবৌৱে এতিয়া ধান ৰ'দত দিবৰ কাৰণে যোগাৰ কৰি লৈছে কৈছে তহঁতি মোক একেবাৰে মতা কাম মাইকী কাম চব কৰাবলৈ লৈছ এইফালে মানে চোতালখনো চিকুণাইছে ধানো ৰ'দত দিছে আৰু ইটো সিটো কাম কৰি আছে আৰু মই কৈ থাকোঁতে মানে কি কৰিব কৈছে সেইখিনি মানে মই কৈ আছোঁ এতিয়া মোক নবৌৱে কৈছে মোক তই বাবুল পাইছ মতা কাম মাইকী কাম চব কৰাইছ যে তেনেকৈ কৈ পিনে কিবা কিবি কৈ আছে আৰু মই কৈছোঁ আপুনি বাবুলৰ ভাইক নে ককাইক কোনোবা এটা হয় আৰু এইফালে নবৌ আৰু জিতা বহি আছে জিতা আছে সেই নবৌবকৰ জীয়েক আৰু এই নবৌ হৈছে ওচৰৰ হয় আমাৰ মেক্সো লগতে বহি আছে জীয়েক ক'ত থাকিলে জানো সেইটোহে গম নাপালোঁ মোক মানে ভিডিঅ' কৰি থকা দেখি কিবা কিবি কৈ আছে আৰু নবৌহঁতে আৰু ইফালে আমাৰ জীয়েক আৰু মেক্স দুটা শুই আছে মানে ফুলকেইজোপা পানী অকণ দিয়া নহ'ল সেইবাবে ভাবিলোঁ অকণমান পানী অকণ দি লওঁ মানে ইমানেই ৰ'দ দিছে ফুলৰ মানে ফুল অৱস্থা নাইকিয়া হৈ গৈছে বুলি ক'ব লাগিব ফুলবোৰ অকণমান ফুলেহে জ্বলি গৈছে মানে ৰ'দৰ তাপত জ্বলি গৈছে সেই পানী অকণ দি থাকোঁ আৰু পানী দি আহি থাকোঁতে দেখিলোঁ আমাৰ গোহালিটোৰ ওচৰতে মুৰ্গী ডিম পাৰি থৈছে তাকে ভাবিলোঁ ডিমকেইটা লৈ আহোঁ চাওকচোন বাৰু ডিম পাৰিবলৈ জেগাই পোৱা নাই ক'ত পাৰিছে আপোনালোকে কি ক'ব আৰু ডিমকেইটাও লৈ আহিলোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব ভিডিঅ' মানে মই বেছি দীঘলীয়া নকৰোঁ যদি চাই ভাল পালে লাইক কমেণ্ট কৰি জনাব যদি ফেচবুকত চাই আছে চেনেলটো ফ'ল' কৰি দিব আৰু যদি ইউটিউবত চাই আছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ আকৌ লগ পাম মোৰ এটা ভিডিঅ' বাই